হাই ছাত্ৰ ছাত্ৰীসকল, ওয়েলকাম টু মেথছ মাই। আশা কৰোঁ তোমালোক আটাইয়ে ভালে কুশলে আছা। যোৱা ভিডিঅ'ত আমি নৱমমান শ্ৰেণীৰ বাস্তৱ সংখ্যাৰ বিষয়ে আলোচনা কৰিছিলোঁ। কি আছিলে বাস্তৱ সংখ্যা? যিবোৰ সংখ্যা তাৰমানে পৰিমেয় আৰু অপৰিমেয় সংখ্যাক আমি একেলগে কি বুলি কৈছিলোঁ? বাস্তৱ সংখ্যা বুলি কৈছিলোঁ। আজি আমি এই বাস্তৱ সংখ্যা আৰু সেই বাস্তৱ সংখ্যাৰ যিটো সংখ্যাৰেখাত উপস্থাপন, অৰ্থাৎ সংখ্যাৰেখা এটাত বাস্তৱ সংখ্যাটোৰ অৱস্থান ক'ত আছে সেইটো আমি আলোচনা কৰিম। লগতে বাস্তৱ সংখ্যাৰ ওপৰত বিভিন্ন প্ৰক্ৰিয়া আমি সেই সম্পৰ্কেও আলোচনা কৰিম। দুটা টপিক তাৰমানে। প্ৰথমে আমি সংখ্যাৰেখাত বাস্তৱ সংখ্যাৰ উপস্থাপন আমি আলোচনা কৰিবলৈ ওলাইছোঁ। ধৰি লোৱা তোমালোকে এইটো বাস্তৱ সংখ্যা যে 5.37 পৌনপুণিক, এই সংখ্যাটোৰ 3 দশমিক স্থানলৈ বা 4 দশমিক স্থানলৈ বা 5 দশমিক স্থানলৈ তুমি সংখ্যাৰেখাত তাৰ অৱস্থান নিৰ্ণয় কৰিব লাগে। যদি এইটো 3 দশমিক স্থানলৈ আমি নিব লাগে তেনেহ'লে 3 দশমিক স্থানলৈ হ'লে কি হ'ব? 5.377 এনেকুৱা 3 দশমিক আৰু 4 দশমিক আৰু এটা 7 হ'ব, 5 দশমিক আৰু এটা 7 হ'ব, এনেকৈ যাই থাকিব। আমি এই 5.377 এই সংখ্যাটো সংখ্যাৰেখাৰ কোনটো স্থানত আছে আমি এইটো নিৰ্ণয় কৰিব লাগে। প্ৰথমে আমি এনেকুৱা এটা সংখ্যাৰেখা আহিছোঁ, এইটো চাওঁ। যেহেতু সংখ্যাটো 5ৰ ওপৰত কিন্তু 6তকৈ সৰু, গতিকে সংখ্যাৰেখাটো নিশ্চিতভাৱে 5 আৰু 6ৰ মাজত আছে। গতিকে এতিয়া আমি সোঁফালে বাওঁফালে 5 লিখিম, এইটো আমি 5.1, এইটো 5.2, 5 সমান দূৰত্ব দিব লাগিব দেই। 5.3, 5.4, 5.5, 5.6, 5.7, 5.8, 5.9 আৰু এইটো হ'ব 6। চাচোন 5.1ৰ পৰা একদম 5.9 এই গোটেইকেইটা সংখ্যা 5 আৰু 6ৰ মাজত আছে। আমাৰ সংখ্যাটো আছে কি 5.377, অৰ্থাৎ 5.3তকৈ ডাঙৰ। আমাৰ 5.3 হ'লে এইটো সংখ্যা হয়নে নহয়? এতিয়া আৰু এটা সংখ্যাৰেখা আঁকা তুমি চাবা, ইয়াৰে এইফালে বাওঁফালে দিব লাগিব 5.32, এইটো 5.3, 5.3 5.3 পাছত কি দিবা তুমি? 5.31, 5.32, তাৰপিছত 5.33, তাৰপিছত 5.34, 5.35, 5.36, 5.37, 5.38, 5.39, 5.39ৰ পাছত কি হ'ব? 5.4, এইটো সংখ্যা আহিল। গতিকে আমাৰ আহিল এইটো 5. এইটো চাবা, এইটো আছে আমাৰ সংখ্যাটো আহি গ'ল এনেকুৱা 5.37, এইটো 5.3 পাছত এইটো 5.37 আৰু এইটো আছে আমাৰ 5. মই এইটো ভুল লিখি আছোঁ, এইটো নহয়, আমি এইটোহে চিহ্নিত কৰিব লাগিব। 5.3 আৰু এইটো 5.4, এই দুটা সংখ্যাৰ এই দুটাৰ মাজত আমি এইকেইটা বহালোঁ। এতিয়া এই দুটাৰ মাজত আমাৰ 5.37টো চাওকত আছে, এইটো আছে আমাৰ 5.37। এতিয়া সংখ্যাটো এই দুটা সংখ্যাৰ মাজত আছে। প্ৰথমে এনেকৈ আহিল, এতিয়া এই দুটাৰ মাজত আৰু এটা সংখ্যা ৰাখিব লাগিব তুমি ইয়াতে। এইটো এইবাৰ তুমি লয়াৰ লিমিটটো হ'ব 5.37, এইটো 5.37। এতিয়া যাই থাকা 5.371, 5.372, 5.373, চাবা দেই 5.37, তাৰপিছত আমি লাহে লাহে বাঢ়িছে 5.371 এনেকুৱা যাই আছে, 5.374, 5.375, 5.
376 তাৰপিছত 5.377 তাৰপিছত 5.378 তাৰপিছত 5.379 তাৰপিছত 5.38 তাৰমানে এইটো আছিল এইফালে আৰু এইটো আছিল এইফালে এই দুটাৰ মাজত এতিয়া চা তোমাক যেটো সংখ্যাৰ অৱস্থা নিৰ্ণয় কৰিব আছে সেইটো ওলাইছে না নাই 5.377 5.377 সংখ্যাটো আমি পাইছো না বাস্তৱ সংখ্যা ৰেখাত এনেকে যদি আৰু 5.3777 আহিব লাগে তেতিয়া এই দুটাৰ মাজত আকৌ টানিব লাগিব আকৌ তাৰ পাছত লবলে আৰু লাভ লাগিব এতেকে এই 5.37 এই সংখ্যাটি আমাৰ কি হ'ব বাস্তৱ সংখ্যাৰ হেৰি অৱস্থানটো নিৰ্ণয় কৰি দেখুৱালে আমি কি এনেকৈ বাস্তৱ সংখ্যাবিলাকৰ উপস্থাপন কৰিব লাগিব সংখ্যা ৰেখা ঠিক আছে এনেকে যিমান লাগে আমি ওলাব পাৰিম যিমান দশমিক স্থানলৈ লাগে আমি ওলাই যাব পাৰিম এতিয়া আহিল বাস্তৱ সংখ্যাৰ কি আছে বিভিন্ন বাস্তৱ সংখ্যাৰ ওপৰত বিভিন্ন প্ৰক্ৰিয়া সম্পৰ্কে তোমালোকে জানা প্ৰক্ৰিয়া কি আছিল যোগ বিয়োগ পূৰণ হৰণ এই সংখ্যা এইবিলাকক কি প্ৰক্ৰিয়া বুলি কোৱা হয় দুটা বাস্তৱ সংখ্যা আমি কেনেকৈ যোগ কৰিব পাৰো সেইবিলাক তোমালোকে ইতিমধ্যে শিকিছা স্বাভাৱিক সংখ্যাৰ যোগ অখণ্ড সংখ্যাৰ যোগ পূৰ্ণ সংখ্যাৰ যোগ এইবিলাক আমি কৰিছো এতিয়া আমি বাস্তৱ সংখ্যাৰ যোগ বাস্তৱ মানে আকৌ কি পৰিমেয় আৰু অপৰিমেয় আটাইবোৰক একেলগে বাস্তৱ সংখ্যা বোলে গতিকে দুটা অপৰিমেয় সংখ্যা বা এটা পৰিমেয় আৰু এটা অপৰিমেয় সংখ্যা যোগ কৰিলে কেনেকুৱাকৈ হ'ব পূৰণ কৰিলে কেনেকুৱা হ'ব হৰণ কৰিলে কেনেকুৱা হ'ব বিয়োগ কৰিলে কেনেকুৱা হ'ব সেই বিষয়ে আমি এতিয়া আলোচনা কৰিম তোমালোকে প্ৰথম হৈছে এটা পৰিমেয় বাস্তৱ সংখ্যা এটা আছে 2√2 প্লাছ এটা এক্সাম্পল তোমালোকৰ কিতাপত আছে 11 নম্বৰ নেকি 13 নম্বৰ এটা 13 নম্বৰ এক্সাম্পল আছে এটা আছে তোমাৰ 2√2 প্লাছ 5√3 প্লাছ √2 মাইনাছ 3√3 এইটো আমি যোগ কৰিব লাগে একদম সহজ আবার তারপরে ব্রেকেট উঠাই দিয়ে আসবি 2√2 প্লাস 5√3 প্লাস √2 মাইনাস 3√3 এটা এই √2 থাকা সংখ্যাবিলাক এক করা 2√2 প্লাস √2 প্লাস 5√3 মাইনাস 3√3 একেবারে সহজ ইয়াতে দুটা √2 ইয়াতে এটা আছে এতে এক এটা আছে দেই তিনের দুটা আর এটাই কিমান যাব 3√2 প্লাস পাঁচটার পরে তিনটা কি করবে বিয়োগ √3 আছে কিন্তু পাঁচটা √3 তারপর বিয়োগ করবে কেনেকুৱা তিনটা তেতে কি হ'ব 2√3 হয়ে গেল এতে দুটা পূরণের ক্ষেত্রে তুমি চিন্তা করা বেলেগ একটা পূরণ যেনেকুৱা আছে 6√5 ইন্টু 2√5 এই দুটা আমি পূরণ কৰিব লাগে কি পাওঁ আমি এই সংখ্যা দুটা যে পূরণ কৰি লওঁ এইটো এটা বাস্তৱ সংখ্যা এইটো এটা বাস্তৱ সংখ্যা পূরণ কৰিলে কি পাওঁ আমি প্রথমে এইটো 6 ইন্টু 2 ইন্টু কি আছে √5 ইন্টু √5 ঠিক আছে 6 দুগুণে কিমান 12 √5 আর √5 পূরণ করলে কিমান হ'ব 5 তোমালোকে এখাৰ কথা মনত রাখবে দেই √5 ইন্টু √5 ইকুয়াল কিমান হয় 5 এই একেদৰে √2 ইন্টু √2 ইকুয়াল কি হ'ব 2 √3 ইন্টু √3 ইকুয়াল কি হ'ব 3 হ'ব এনেকুৱাকে আমাৰ যাই থাকিব ওতে √5 ইন্টু √5 মানে 5 12 5 গুণ কিমান 60 হৰণৰ ক্ষেত্ৰত তুমি চাবা সেৰে যেনেকুৱা এনেকুৱা আছে 8√15 হরণ আছে যে 2√3 এটা হরণ কৰিব লাগে কি কৰিব না তুমি চাই তো এনেকে লিখি লবা 8√15 বাই 2√3 ইজিক্যাল টু কি হ'ব 8 মানে আমি কি লিখব √3 ইনটু 5 বাই কি আছে 2√3 সমান কি হ'ব 8 √3 আৰু √5 বেলেগকে লিখিব পাৰে নেকি বাই কি আছে 2√3 √3 কেনছে 2 দিয়ে আটকাই লিখি মান 4 গতিকে ইকুয়াল টু কি আহিলে 4√5 এতিয়া তোমালোকে বুজি পালানে যে দুটা পৰিমেয় আমি কেনেকৈ যোগ বা বিয়োগ কৰিব লাগে পূৰণ কৰিব লাগে হৰণ কৰিব লাগে এনেকুৱা অংক আমি আলোচনা কৰিম আৰু এটা বস্তু আছে হেটা এটা তোমালোকে চাই লোৱা হৰৰ পৰিমেয়কৰণ কৰা সেইটো এনেকুৱা 1/√2 আছে এটা এটা পৰিমেয় সংখ্যা যাৰ ওপৰত লবটো আছে হেৰি পৰিমেয় আৰু হৰটো আছে অপরিমেয় এই অপরিমেয় সংখ্যাটা আমি কি কৰিব লাগে
পৰিমেয় কৰিব লাগে তেতিয়া কি কৰিব লাগিব এইটো 1 ইনটু √2 ইনটু এটা √2 আছে গতিকে √2 লগত কি পূৰণ কৰিলে এইটো পৰিমেয় হৈ যাব √2 লগত √2 পূৰণ কৰিব লাগিব ইনটু তলে ওপৰে তেতিয়া দিব লাগিব √2 ইয়াতেও √2 লগত √2 পূৰণ ওপৰত 1 ৰ লগত কি √2 পূৰণ কৰিলে কি হ'ব 1 ইনটু √2 মানে 2 আৰু √2 ইনটু √2 মানে কি হ'ব 2 হৰটো কি হৈ গৈছে পৰিমেয় হৈ গৈছে না ইয়াকে কোৱা হয় হৰৰ পৰিমেয়কৰণ ঠিক আছে ইয়াকে কোৱা হয় হৰৰ পৰিমেয়কৰণ এতিয়া তোমালোকে অনুশীলনী যেটো আছে 1.5 অনুশীলনীটো অলপ চোৱা তাৰে কেইটামান প্ৰশ্ন মই আলোচনা কৰি দিছো তোমাক প্ৰথমে কৈছে তলত দিয়া বাস্তৱ সংখ্যাবোৰ পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ শ্ৰেণী বিভাজন কৰা হা শ্ৰেণীভুক্ত কৰা তলৰ সংখ্যাবোৰ পৰিমেয় আৰু অপৰিমেয় হিচাপে তুমি কি কৰিব লাগে শ্ৰেণী বিভক্ত কৰিব লাগে সে 1 নম্বৰ এটো যদি লিখো আমি পৰিমেয় সংখ্যা পৰিমেয় আৰু এটা ভাগ হ'ব অপৰিমেয় ঠিক আছে তাহলে 1 নম্বৰ অংকটো দিছে এনেকুৱা 2√5 দেখাই যাইছে 2 মাইনাস √5 সরি 2 মাইনাস √5 এইটো যদি পৰিমেয় এইটো কি অপৰিমেয় বিয়োগ প্ৰক্ৰিয়াৰ লগত ইহত দুটা কি হৈছে জড়িত হৈছে গতিকে একেলগে সংখ্যাটো কি হ'ব অপৰিমেয় গতিকে এইটো 1 নম্বৰ হ'ব অপৰিমেয় 2 মাইনাস √5 2 নম্বৰটো কি আছে 2 নম্বৰ আছে 3√5 এনেকুৱা 3 প্লাস √23 ব্ৰেকেট আছে মাইনাস √23 এটোৰ মধ্যে এইটো অপৰিমেয় কিন্তু চাবা তোমালোকে কি হৈছে 3 প্লাস √23 মাইনাস ব্রেকেট উঠাই দিলো মাইনাস √23 এটা ক্যান্সেল এটা কি থাকিল পরিমেয় গতিকে এই সংখ্যাটো এটা কি সংখ্যা দেখাত যদি অপরিমেয় লাগিছে কিন্তু আসলে হে কাটাকাটি যাব পরিমেয় গতিকে আমি এটো কার কত ভাগ কৰি আনিব লাগিব পরিমেয় সংখ্যা ভাগত 2 নম্বৰটো কি 3 প্লাস √23 মাইনাস √23 এটা পরিমেয় সংখ্যা 4 নম্বৰ কি আছে 2√7 by 7√7 এই সংখ্যাটো কি 7√7 এই সংখ্যাটো কি সংখ্যা পরিমেয় না অপরিমেয় কি বলি কবা তুমি হ্যাঁ তুমি লক্ষ্য কৰা √7 তলে উপরে হরণ হয়েছে আমি কাটি দিব বড় এনেকে থাকবো কিমান 2/7 এটা পরিমেয় সংখ্যা গতিকে 3 নম্বৰটো কি হৈ যাব আমাৰ 3 নম্বৰটো 2√7 by 7√7 এটা কি পরিমেয় সংখ্যা 4 নম্বৰটো কি আছে 4 নম্বৰটো আছে তোমাৰ 1/√2 এই দেখা না 1/√2 তোমাৰ কি হ'ব এটো অপরিমেয় এটা তোমালোকে জানা 5 নম্বৰটো ঠিক আছে টুৱাইস পাইও অপরিমেয় গতিকে এনেকুৱাকে আমি পরিমেয় আৰু অপরিমেয় আমি চিহ্নিত কৰিব লাগে ঠিক আছে এতিয়া 2 নম্বৰত কেইটামান অংক আছে তোমালোকক তলৰ প্ৰতিটো ৰাখি কি কৰিব আছে হৰল কৰিব লাগে আমি হৰল কৰি যোগ বিয়োগ পূৰণ প্ৰক্ৰিয়াৰ লগত জড়িত হৈ আছে আমি এটোৰ মান উলিয়াব লাগে আমি 2 নম্বৰৰ চাম তোমালোকে গুৰুত্ব দিবা 2 এর 1 নম্বৰ কি আছে 3 প্লাস √3 2 এর 1 নম্বৰ হয় এটো 2 এর মই হেৰিটো লৈছো 1 নম্বৰটো কি আছে 3 প্লাস √3 3 প্লাস √3 ইনটু 2 প্লাস √2 এই অংকটো কৰিব লাগে আনে এইটোৰ দ্বাৰা এইটো কি কৰিব লাগে আমি পূৰণ কৰিব লাগে ঠিক আছে 3 প্লাস √3 দ্বাৰা 2 প্লাস √2 আমি পূৰণ কৰিব লাগে পূৰণ কৰে কি হ'ব আমাৰ 3 এই 3 দি প্ৰথমে এই গটেখিনি হয়নে নহয় 3 ইনটু সরি 2 প্লাস √2 প্লাস √3 ইনটু আকৌ 2 প্লাস √2 সমান কি হ'ব 3 দুগুণ 6 3 √2 প্লাস এইটো √3 ইনটু 2 এনেকে নেলেখাই দে 2 টু আগত লেখা লব 2 √3 প্লাস √3 ইনটু √2 কি হ'ব 6 3 √2 প্লাস 2 √3 প্লাস √3 আর √2 পূরণ করলে √এর ভিতর 3 আর 3 দুগুণে 6 ওকে বুঝি পাইছ না নাই সব একদম সহজ অঙ্ক 2 নম্বরটা আছে 3 প্লাস √3 3 প্লাস
√3 ইনটু আছে 3 মাইনাস √3 এটা আমি পূরণ কৰিব লাগে এটা এটা সূত্র আছে তোমালোকে জানা কি আছিল সূত্র a প্লাস b ইনটু a মাইনাস b এটা কি আছিল সূত্র a স্কয়ার মাইনাস b স্কয়ার সূত্রটো আছিল এইটো সূত্র আমি কৰিব লাগিব তেতিয়া এইটো কি হ'ব 3 স্কয়ার মাইনাস √3 হোল স্কয়ার 3 স্কয়ার মানে কিমান 9 মাইনাস √3 হোল স্কয়ার মানে কি √3 ইনটু √3 কি হ'ব আমি অলপ আগতে কৈছো √3 হোল স্কয়ার মানে √3 ইনটু √3 তার মানে কি 3 গতিকে এটা হ'ব 3 9 পৰা 3 গলে কিমান 6 ঠিক আছে নেক্সট আৰু এটা কৈছে √5 প্লাস √2 3 নম্বৰ √5 প্লাস √2 তার আছে কি হোল স্কয়ার তোমালোকে এটো জানা সূত্র a প্লাস b হোল স্কয়ার কি আছিল a প্লাস b হোল স্কয়ার ইনটু a স্কয়ার প্লাস টুৱাইস ab প্লাস b স্কয়ার হয় না এই সূত্র ভাঙি যায় এটো কি হ'ব √5 হোল স্কয়ার প্লাস ফর্মুলা 2 ইনটু √5 ইনটু √2 প্লাস √2 হোল স্কয়ার ইকুয়াল টু কি হ'ব √5 হোল স্কয়ার অলপ আগতে কৰিছো 5 প্লাস 2 √5 কি হ'ব 10 প্লাস 2 ইকুয়াল টু কি হ'ব 5 আৰু 2 তে কিমান হ'ব 7 প্লাস 2 √10 নিশ্চয় বুজি পাইছা তোমালোকে আৰু লাস্ট আৰু এটা অংক আছে 4 নম্বৰ √5 মাইনাস √2 ইনটু √5 প্লাস √2 এটো কৰিব লাগে একে অংক a মাইনাস b ইনটু a প্লাস b a মাইনাস b ইনটু a প্লাস b তেতে কি হ'ব এটো √5 হোল স্কয়ার মাইনাস √2 হোল স্কয়ার এবিলাক এইটো সূত্রবিলাক পাইছে এবিলাক ইজিক্যালি কি হ'ব 5 √5 হোল স্কয়ার মানে 5 মাইনাস √2 হোল স্কয়ার মানে 2 ইজিক্যালি কি আহিল 3 হৈ গল একদম সহজ ইয়াৰ পৰা এটা অংক তোমালোকৰ পৰীক্ষাত কিন্তু আহিব এনেকৈ সৰল কৰা সংখ্যা হা ইয়াৰ পাছত তুমি আৰু এটা আছে 3 4 নালাগে তুমি হেৰি 5 নম্বৰ আছে তলৰ ৰাখিৰ হৰবিলাক পৰিমেয়কৰণ কৰা ৰাখিৰ হৰবিলাক কি কৰিব লাগে আমি পৰিমেয়কৰণ কৰিব লাগে ওতে তুমি প্ৰথম অংকটো চোৱা এটো কিমান নম্বৰ আছিল তোমাৰ 5 ৰ 1 নম্বৰ অংকটো এয়া সব 1 নম্বৰ অংকটো কৰি দিছো 1 নম্বৰটো কৰিব নালাগে আছিল যেটো জানা তুমি হা 1 নম্বৰটো আছে 1/√7 একে কথা আগত 1/√2 কৰিলো নহয় তেতে কি 1/√2 ৰ তলে উপৰে কি কৰি দিছিলাম পূৰণ কিন্তু এটো কি হ'ব 1/√7 উপৰত হ'ব √7 এটো তামান 1 ইনটু √7 বাই √7 ইনটু √7 ইজিক্যাল টু কি হ'ব উপৰত √7 √7 আৰু √7 পূৰণ কৰিলে কি 7 যাৰ হৰটো কি হৈ গৈছে আমাৰ পৰিমেয় হৈ গৈছে হয় না নহয় এতিয়া 2 নম্বৰটো চা 1/√7 minus √6 2 নম্বৰ 1/√7 minus √6 এইটো কি হ'ব একেবাৰে সহজ এতিয়া এই √7 minus √6 এইটোৰ সংযুগ্ম সংখ্যাটো হ'ব √7 plus √6 এইটো কোৱা হয় এইটোৰ সংযুগ্ম এইটো মাইনাস আছে যদি ইয়াৰ সংযুগ্মটো হ'ব একেই মাত্ৰ চিনটো কি হ'ব প্লাস হৈ যাব এটো ওপৰত 1 ইনটু কি হ'ব √7 plus √6 সমান কি হ'ব ওপৰত √7 plus √6 বাই তলত কি হ'ব √7 minus √6 a স্কয়ার মাইনাস b স্কয়ার সূত্র ইকুয়াল টু কি আহিল √7 plus √6 বাই 7 minus 6 সমান কি হ'ব √7 এটা তলত লিখিব লাগে √7 minus plus √6 বাই 1 টা লিখাৰ প্ৰয়োজন নাই এটো হৈ গল আমাৰ ইম্পৰ্টেন্ট অংক এবিলাক ইম্পৰ্টেন্ট অংক পৰীক্ষাত আহিব পাৰে এনেকুৱা অংক আৰু এটা চোৱা তুমি কি আছে 1/√5 3 নম্বৰ 1/√5 plus √2 এইটো কি হ'ব চাই একে এইটো সংযোগ কিমান হ'ব এইটো চোৱা এইটো মাইনাস আছে এটা কি একে সংখ্যাটো লৈছে মাজত কি এতিয়া এইটো কি হ'ব এইটো প্লাস আছে কি ল'ব লাগিব ইয়াৰ সংযোগ হ'ব √5 plus √2 ইয়াৰ সংযোগ কি হ'ব √5 প্লাস হৈ যায় কি হ'ব মাইনাস √2 তলত পূৰণ দিছে মানে ওপৰতে একৰ লগত পূৰণ দিব লাগিব কি হ'ব √5 minus √2 সমান কি হ'ব √5 minus √2 এটো হ'ব √5 হোল স্কয়ার minus √2 হোল স্কয়ার ইকুয়াল টু কি হ'ব √5 minus √2 by 5 minus 2 equal to √5 minus √2 by কি 3 বুজি পালা নে তোমালোকে আৰু এটা অংক আছে এটো 4 নম্বৰ একে অংক 1 by কি আছে 1/√7 minus √2
প্লাছ √7 মাইনাছ 2 আছে 1/√7 একে ইয়াৰ সংযুগ্ম কি হ'ব 1/এইটো √7 মাইনাছ 2 আছে যদি ইয়াৰ সংযুগ্ম হ'ব √7 প্লাছ 2 ওপৰতো তুমি একৰ লগত এইটোৱে পূৰণ দিব লাগিব √7 প্লাছ 2 পূৰণ কৰিলে কি হ'ব এইটো √7 প্লাছ 2 এইটো হ'ব √7 হোল স্কয়াৰ মাইনাছ 2 স্কয়াৰ a minus b into a plus b into a square minus b square equal to কি হ'ব √7 plus 2 by 7 minus 4 সমান কি হ'ব √7 plus 2 by 3 ঠিক আছে এই হল আমাৰ হৰৰ পৰিমেয়কৰণ গতিকে আমি একেলগে দুটা টপিক আমি শেষ কৰিলো সংখ্যা ৰেখাত বাস্তৱ সংখ্যাৰ উপস্থাপন আৰু বাস্তৱ সংখ্যাৰ ওপৰত বিভিন্ন প্ৰক্ৰিয়া যেটা এক্সাৰসাইজ 1.5 আছে তোমালোকৰ এই দুটা কথা আমি একেলগে আলোচনা কৰিলো আশা কৰো তোমালোকে আটাই বুজি পাইছা যদি তোমাৰ ভিডিওটো ভাল লাগিছে তুমি ভিডিওটো তোমাৰ বন্ধু বান্ধৱীৰ লগত শেয়াৰ কৰিবা ঠিক আছে লগতে মোৰ ম্যাথছ মায়া এই চেনেলটো তুমি সাবস্ক্ৰাইব কৰি লবা ওকে ধন্যবাদ